নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আৰু সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটি নতুন ভিডিঅ'লৈ। তো বন্ধুসকল, আপোনালোকক মই ক'বলৈ আহিছিলোঁ কি দুৰ্গা পূজা মানে কৰোণাৰ কাৰণে এখিনি কৰি থৈ পৰিছে চবতে। তো আপোনালোকেও জানে, ময়ো জানো, সকলোৱে জানে, কিন্তু কথাটো হ'ল কি সৰু সৰু দুৰ্গা পূজাৰে বা কেনেকুৱা আয়োজন কৰিছে আপোনালোকক এই ভিডিঅ'টোৰ দ্বাৰা মই সেইখিনিকে দেখুৱাবলৈ চেষ্টা কৰিম। বা কি আয়োজন কৰিছে বা কি আয়োজন কৰা নাই আপোনালোকক মই এই ভিডিঅ'টোৰ দ্বাৰা দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ ইয়াত মানে অলপ সৰুকৈ দুৰ্গা পূজাখন পাতা হ'ব মোৰ মতেদি। তো সেই সৰু দুৰ্গা পূজাখনৰ কেনেকুৱা আয়োজন কৰিছে আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। তো মোৰ লগত আপোনালোকেও বলক। তো মই ওলালোঁ ঘৰৰ পৰা। মই কিন্তু ইয়াত একো নবকোঁ, মই বকিলে আগত বকিম অলপ। ইয়াত বকিলে অলপ মোক লাজ চাজতো দিব পাৰে, সেইবাবে ইয়াত নবকোঁ দিয়ক। আহি মই এজন বন্ধু লগ পালোঁ। তো এই বন্ধুজনক মই এইবাৰ চাইকেলখন চলাব দিছোঁ। মই মানে পাছৰ উঠছোঁ এইবাৰ। আমি অলপ গ'লে মানে পুঁজিদাৰ পাম, অলপমান জেগা আছে আৰু অঞ্চলিক চকখন পাৰ কৰিব আছে, তাৰপিছত আমি পাই যাম। এই তাত দেখিম মানে মূৰ্তি বনাইছি নাই, এইবাৰ পষ্টাৰে মাৰছি, চাই ল'ম। আহি আমি পালোঁ দিয়ক অঞ্চলিক চক, আৰু এই বাগেৰে আমি যাব লাগিব এতিয়া। আৰু এই ঠাইখিনি কোৱা হয় কুজিদেউৰ বুলি, ইয়াতে পূজা হয়। ৰাস্তা ঘাট কিন্তু ইমান ভালো নহয়, আপোনালোকে যিমান দেখিছে কেমেৰাত, অলপ মানে মাজে মাজে গাঁটা গাঁটি কিবা কিনি আছে আৰু। তো আহি পালোঁ আমি কুজিদেউৰৰ, আৰু মানে কুজিদেউৰ এইটোতে আমাৰ দুৰ্গা পূজা হয়। আমি আগতে এতিয়া দুৰ্গা পূজা চাইছিলোঁ, কিন্তু এইবাৰ দুৰ্গা পূজাৰ একো চিনে নাই। চাওক, সুদা মাটি পাই একো নাই। অলপ ভিতৰলৈ সোমাই যাওঁ, কি আছে কি নাই। সৰু পূজা কৰি থ'ব দিছে, সৰু পূজাও কৰিব এইবাৰ। চাওকচোন, সুদা বালাই পাৰি থৈছে, মানে পূজা হ'ব বুলি বালা পাৰি থৈছিল কিজান। খোজ কাঢ়িব অসুবিধা হৈছে এতিয়া। এই বাগেৰে উঠি যাম আমি এতিয়া। বহুত প্ৰকাণ্ড বুলি কৈছোঁ, প্ৰকাণ্ড মানে ডাঙৰেই আছিল, কিন্তু উপায় নাই না, কৰোণাৰ কাৰণে বন্ধ আৰু এতিয়া চব। চাওকচোন চাওক, দুৰ্গা দেৱীৰ এইবাৰ কিমান অৱস্থা কাহিল। দুৰ্গা দেৱী নিজেই মানে লাজ পাই গৈছে, মই ইমান কিয় সৰু হ'লোৱে সেনেকৈ ভাবিছে নিজে। মই ইমান ডাঙৰ আছিলোঁ আগতে, এইবাৰ মোক কি সৰুকৈ বনালে, মানে লাজ লাগি গৈছে দুৰ্গা দেৱীৰ। আগতে যিমান ওখ দুৰ্গা বনাইছিল, কিন্তু এইবাৰ একোৱেই নাই। চাওক, নাও এটা সৰস্বতীৰ দৰে বনাই থৈছে, আৰু এইখিনি আৰু এইবাৰ অসুৰটো নাও মানে সৰু ল'ৰাৰ দৰে দেখা হৈছে, আৰু সিংহটো মেকুৰী একদম সৰু। তো কৰোণাৰ কাৰণে এইবিলাক হৈ গ'ল, উপায় নাই। আমি এনেকৈ দুৰ্গা পূজা উপভোগ কৰিব লাগিব, আৰু আপোনালোকেও মানি চলক। দুৰ্গা পূজাৰ সহায় কি নিয়ম মানি চলিব দিছে, মানি চলক আপোনালোকে নিশ্চয় দেখিলে কৰোণাৰ কাৰণে কেনেকুৱা হৈ গ'ল, দুৰ্গা মায়ে সৰু হৈ গ'ল, উপায় নাই। আপোনালোকে এতিয়া যিটো পুখুৰী দেখিছে, এই পুখুৰীটোত মানে দুৰ্গা দেৱীক বিসৰ্জন দিয়া হয়। আপোনালোকৰ তাতে নদীত দিয়ে নে পুখুৰীত দিয়ে? মানে এইবাৰতো একো হ'বাই নাই আয়োজন। এনে কেনেকুৱা আছে তাই, অলপ কেনেকুৱা এইবাৰ হ'ব? সৰুকৈ পাতি থ'ব। দুৰ্গা দেৱীও সৰু হৈ গ'ল কৰোণাৰ কাৰণে। এনে ওজা চজা একোৱেই নাই। ইহাকো মই কিবা কিনি অলপ সুধিলোঁ দিয়ক, জানি ল'লোঁ কি আছে কি নাই। আগতে দুৰ্গা পূজা বুলি কিমান আনন্দ, কিমান ফূৰ্তি হয় মানুহৰ মনত, কিন্তু এইবাৰ অলপো ফূৰ্তিও নাই, একো নাই। সুদা বাগৰিতে বান্ধি থৈছে, আৰু 9টা পিছতে প্ৰগ্ৰেমে চেছ, উপায় নাই আৰু। কৰোণাই শেষ কৰি পেলালে চব। কাপোৰ লৈ আৰু এইবাৰ কাপোৰ লৈ দিন আৰু পূজাৰ দিন নহয় এইবাৰ আৰু। এই যিখিনি ঠাই আপোনালোকে দেখি আছে, এই ঠাইখিনিত আগতে মদৰে দোকান লাগে না মাংসৰে দোকান লাগে, চব আহে, কিন্তু এইবাৰতো একোৱেই নাই। তো আমি দুটা আহিছিলোঁ, আৰু ই মোৰ বন্ধু দিগন্ত। আৰু দুৰ্গা পূজাটো আপোনালোকে গমেই পালে কেনেকুৱা ধৰণৰ কি পৰিস্থিতি। তো আপোনালোক তথাপিও অলপ হ'লেও অলপ কিবা দেখুৱাই দিলোঁ। আপোনালোকেও মানি চলিব, কি নিয়ম মানি চলিব দিছে আপোনালোকে নিশ্চয় জানে, কি নিয়ম মানি চলিব দিছে। তো নিয়মবিলাক মানি চলিব। তো দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ আগতীয়াকৈ। তো আমিও দুটা যাওঁ এতিয়া, আৰু ইয়াতে একোতো নাইয়ে, যাওঁ আৰু। তো মোৰ যদি এই ভিডিঅ'টো চাই ভাল লাগিল, তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, শ্বেয়াৰ কৰক, আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক।